নমস্কাৰ, মই ধ্ৰুৱজ্যোতি শৰ্মা। আজি আপোনালোকৰ মাজলৈ আকৌ এটা ভিডিঅ' লৈ আহিলোঁ। যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ চেনেলটো আগবাঢ়ি যোৱাত সহায় কৰিব। আজিৰ এই ভিডিঅ'টোত আমাৰ ইণ্ডিয়ান ক্ৰিকেট টীমৰ ওপৰত অলপমান কথা পাতিম বুলি ভাবিছোঁ, গতিকে ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব। যোৱাকালি ইণ্ডিয়া আৰু নিউজিলেণ্ডৰ মাজত চেম্পিয়নছ ট্ৰফি 2025ৰ ফাইনেল মেটছখন আছিলে। এই ফাইনেল মেটছখনত আমাৰ ইণ্ডিয়াই বৰ ধুনীয়াকৈ জিকিলে আৰু ট্ৰফিটো লৈ গ'ল 12 বছৰৰ মূৰত। তাৰ বাবে মই বহুত সুখী। কালি খেলখন উপভোগ কৰি বহুত বেছি ভাল লাগিছে, বহুত বেছি সুখী হৈছোঁ। তাতকৈ বেছি সুখী হৈছোঁ এজন মানুহক দেখা পাই। তেখেত হ'ল মিষ্টাৰ দেৱজিৎ শইকীয়া। তেখেতক দেখা পাই বহুত ভাল লাগিছে। তেখেত অসমৰ প্ৰথম মানুহ যিয়ে BCCIত মানে হেড হিচাপে স্থান পাইছে। গতিকে এইটো অসমৰ বাবে এটা খুব গৌৰৱৰ বিষয়। তেওঁ অসম গৌৰৱ বুলি ক'ম মই, যিহেতু অসমৰ প্ৰথম মানুহ তেওঁ BCCIত স্থান পালে। গতিকে এইটো এটা শুভ লক্ষণ, আমাৰ অসমৰ কাৰণে এটা শুভ লক্ষণ। আৰু এনেকুৱা ভাল ভাল মানুহে চান্স পাওক। আৰু মই এটা বস্তু বিচাৰোঁ, আমাৰ ইণ্ডিয়ান টীমত চাগে এতিয়ালৈকে অসমীয়া কেপ্টেইনশ্বিপ কোনেও লোৱা নাই। এতিয়ালৈকে অসমীয়া কেপ্টেইনশ্বিপ ল'বলৈ কোনো চান্সো পোৱা নাই বা কোনো আহাও নাই এতিয়ালৈকে। চ' মই এইটো বিচাৰোঁ, যোৱাকালি যেনেকৈ ৰোহিত শৰ্মাই ট্ৰফিটো দাঙিলে, আমাৰ অসমীয়া ল'ৰা এটাই যাতে এটা সময়ত গৈ পেলাই মানে ট্ৰফিটো দাঙিব পাৰে, আৰু সেইটো মোৰ আশা। গতিকে সেইটোৱে বিচাৰোঁ। আৰু বহুত বেছি ভাল লাগিছে 12 বছৰৰ মূৰত ট্ৰফিটো তেওঁলোকে জিকিলে। লাষ্ট 2013ত মহেন্দ্ৰ সিং ধোনীয়ে জিকাইছিলে চেম্পিয়নছ ট্ৰফি। এইবাৰ ৰোহিত শৰ্মাই জিকালে। আৰু মই এটাই বিচাৰোঁ, আগন্তুক 2027ত ৱৰ্ল্ড কাপ আহি আছে, 50 অভাৰৰ যিটো ৱৰ্ল্ড কাপ, সেইটো ৰোহিত শৰ্মাই জিকক, আমাৰ ইণ্ডিয়ান টীমে জিকক, সেইটোৱে বিচাৰোঁ। আৰু চবতকৈ এটা বস্তু ভাল লাগিছে যে আমি বেলেগ নহ'লেও অষ্ট্ৰেলিয়াক যে আউট কৰি দিব পাৰিছোঁ, সেইটো চবতকৈ মানে সুখৰ বিষয়। তেওঁলোকে 6 বাৰ বিশ্বকাপ লৈ গ'লতো, আৰু 2023ত আমাক বৰ বেয়াকৈ হৰুৱাইছিলে। গতিকে সেই পুতকটো আমি যে ল'ব পাৰিলোঁ, তাৰ বাবে মই ইণ্ডিয়ান টীমক মোৰ এই ভিডিঅ'টোৰ তৰফৰ পৰা ধন্যবাদ জনালোঁ। তেওঁলোকে আৰু ভাল কৰক, আৰু ভাল ভাল প্লেয়াৰৰ সৃষ্টি হওক, ভাল ভাল ফিল্ডাৰৰ সৃষ্টি হওক, ভাল ভাল কোচ সৃষ্টি হওক, সেইটোৱে বিচাৰোঁ। আৰু আমাৰ অসমৰ ল'ৰাইও ইণ্ডিয়ান টীমত চান্স পাওক, মই সেইটোৱে বিচাৰোঁ। তেওঁলোকে অনুশীলন কৰক, ভালকৈ ক্ৰিকেট খেলক, ভালকৈ নিজক প্ৰতিষ্ঠা কৰক, সেইটোৱে মোৰ আশা। আৰু এটা কথা, আজিকালি মানে আগতে মানুহে কৈছিলে যে ভালকৈ পঢ়া শুনা কৰিব লাগিব, ভাল মানুহ হ'ব লাগিব। আজিকালি সেইটো দিন নাই, কিন্তু আজিকালি খেলতে বহুত পইচা পায়। গতিকে যিসকলে ক্ৰিকেট খেলিম বুলি ভাবি আছে বা যিসকলৰ সপোন আছে ভাল ভাল প্লেয়াৰ হোৱা, তেওঁলোকে নিজকে বুষ্ট আপ কৰক, নিজকে সময় দিয়ক, মই সেইটোৱে বিচাৰোঁ। আৰু ইণ্ডিয়ান টীম সদায় এনেকৈ জয়ী হৈ থাকক, সেইটোৱে বিচাৰোঁ। জিন্দাবাদ টিম ইণ্ডিয়া। নমস্কাৰ।